Hi everyone, welcome to my channel Pujasmita Creation. আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' মই লৈ আহিছো। ভিডিঅ'টো আজি মই চিকেন কাৰী ৰেচিপি দেখাম মোৰ ষ্টাইলত আৰু মোৰ যদি চাই ভিডিঅ'টো ভাল পায় তেনেহলে লাইক কৰিব, কমেন্ট কৰিব এণ্ড সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো বজাবলৈ নাপাহৰিব। তেনেহলে আহকচোন মই আজি ভিডিঅ'টো ষ্টাৰ্ট কৰো। আজি চিকেন কাৰী বনাবৰ কাৰণে লৈছো বিলাহী, নহৰু, আদা, কেঁচা জলকীয়া, 5টা পিয়াজ লৈছো, কাজু আৰু কিচমিচ। আলু মই দেখাইছো কিন্তু আলু মই ব্যৱহাৰ নকৰো, হলো আপোনালোকৰ আগত দেখাই দিছো আজি চিকেন কাৰী বনাবৰ কাৰণে কি লৈছো। আৰু চিকেন লৈছো মই লেগ পিস লৈছো। এয়া লেগ পিস মই মেৰিনেট কৰি লম। লেগ পিস কেটা এয়া তাত মই মেৰিনেট কৰিবৰ কাৰণে নিমখ, হালধি, জিৰা, ধনিয়া, কাশ্মীৰ ৰেড চিলি এই গোটেইখিনি মছলা লৈ মই অলপ টাইম মেৰিনেট কৰিম। ইয়াত কোনো দৈ বা কোনো ক্ৰীম নিদিওঁ, ইয়াত খালি অকণমান মই তেলহে দি পেলাইহে মেৰিনেট কৰি ল'ম। এয়া চাওক মই দেখাই দিছোঁ। এতিয়া মছলাখিনি সানি তেল দি পেলাই অলপ সময় মেৰিনেট কৰি অলপ টাইমৰ কাৰণে ফ্ৰিজত ভৰাই থৈ দিম। এয়া মই দেখাই দিছোঁ আপোনালোকৰ আগত কেনেকৈ মেৰিনেট কৰিছোঁ। কোনো দৈ বা কোনো ক্ৰীমে ইয়াত ব্যৱহাৰ নাই কৰা, আপোনালোকক মই দেখাই দিছোঁ। চাওক এতিয়া মই ফ্ৰিজত অলপ টাইমৰ কাৰণে ভৰাই থৈ দিম। এয়া মই দেখাই দিছোঁ। তাৰপিছত মই কেৰাহীটো পাতি ল'ম গেছত। এয়া গেছত পতাৰ পিছত অকণমান গৰম হ'ল, তাৰপিছত তেল দি দিছোঁ অকণমান। মই যে কাটি থৈছিলোঁ পিঁয়াজখিনি আৰু বিলাহীখিনি মই এতিয়া অলপ সময় ভাজি ল'ম। এয়া দেখাই দিছোঁ। এতিয়া পিঁয়াজখিনি দিলোঁ, তাৰপিছত বিলাহীখিনি দি দিলোঁ। ডাঙৰ ডাঙৰকৈ দিছোঁ, সৰু সৰু নাই কৰা। ডাঙৰ ডাঙৰকৈ কাটি পেলাই মই এতিয়া অলপ সময় ভাজি ল'ম। তাত মই নহৰু 2-3 ফুটামানো দি দিম। অলপ সময় থলোঁ, আকৌ ঢাকনটো খুলি মই দেখাই দিছোঁ আপোনালোকক দেখিছে। তাৰপিছত আকৌ অলপ পাছতে মই কাজু কেইটামান দি দিম। ইয়াতে কাজু আৰু কিচমিচৰ লগতে মই দি দিম। তাৰপিছত আৰু 2-3 মিনিট ভাজিম আৰু তাৰপিছত মই কাঢ়ি থৈ দিম। দেখাই দিছোঁ মই মাজে মাজে লৰাই থাকোঁ এনেকৈ। লাগি থোৱা নাই বাৰু, হ'লেও মই লৰাই লৰাই বৰ ভাল পাওঁ, সেইটো কাৰণে মই নিজেও লৰাই থাকোঁ। চাওক অলপ পাছতে মই কাঢ়িব পাৰিমেই। মই দেখাই দিছোঁ আপোনালোকক। মই কাঢ়ি ল'লোঁ। এতিয়া কঢ়াৰ পিছতে মই ইয়াতে আৰু অকণ তেল দি দিম। তেল দিয়াৰ পাছত মই যে থৈছিলোঁ ফ্ৰিজত ভৰাই থৈছোঁ লেগ পিচ, এতিয়া মই লেগ পিচ ফ্ৰাই কৰি ল'ম। মই তেলত দি দিলোঁ, তেল গৰম হ'লত তাৰপিছত মই ফ্ৰাই কৰি ল'ম। এতিয়া এনেকৈ অলপ টাইম থৈ দিওঁ। তাৰপিছত মই পেষ্টটো বনাই লওঁ, আদা নহৰু জলকীয়া পেষ্টটো। সেইটো মই আপোনালোকক দেখাই আছোঁ। কেঁচা জলকীয়া, আদা, নহৰু এইখিনি ল'লোঁ, মিক্সিত পেষ্টটো বনাই ল'লোঁ। চাওক পেষ্ট হৈ গ'ল। আৰু এয়া লেগ পিচ মই লৰাই দিছোঁ, কাৰণ অথনি এক চাইডে মই থৈ দিছিলোঁ ন, এতিয়া আকৌ লুটিয়াই দিছোঁ অলপ। তাৰপিছতে মই যে থৈছিলোঁ কাজু কিচমিচ বিলাহী এটাও সেইটো পেষ্টটো, সেইটো মই এতিয়া মিক্সিত পেষ্টটো বনাই গ্ৰেভিটো বনাই ল'ম। এয়া গ্ৰেভি হৈ গ'ল। এইপিনে এয়া হৈ গৈছে আৰু বেছি টাইম নালাগে আৰু দেখাই দিছোঁ আপোনালোকক। এয়া সম্পূৰ্ণ হৈ গ'ল। এতিয়া মই ইয়াত কাঢ়ি থৈ দিম আৰু অলপ সময় পিছতে দেই দেখাই দিছোঁ। এয়া কেনেকুৱা হৈছে ক'ব। এয়া মই কাঢ়ি থৈ দিলোঁ। এয়া হৈছেগৈ আৰু এয়া সম্পূৰ্ণ হৈ গ'ল ফ্ৰাই কৰা। এয়া দেখাই দিছোঁ মই। চাওক এয়া ফ্ৰাই কৰি হোৱাৰ পিছতে মই এতিয়া কেৰাহীটো অকণমান তেল দি লওঁ। তাৰপিছতে পেষ্টটো বনাই থৈছিলোঁ সেইটো মই ফ্ৰাই কৰি ল'ম। এতিয়া মানে অলপমান ভাজি ল'ম। অলপ সময় ভজাৰ পিছতে ইয়াত মই দি দিম তেজপাত, ইলাচি দি দিম, লং দি দিম, অকণমান আকৌ ভাজি ল'ম। তাত অকণমান মই চয়া চচ দি দিম, কালাৰটো হ'বৰ কাৰণে মই অলপ চয়া চচ দি দিম। চয়া চচ মই দি দিলোঁ আৰু অকণমান মই টমেট' চচ দি দিম দেই ইয়াত। আৰু লগতে মই আৰু এটা বস্তু দিওঁ, বেছি নিদিওঁ, অকণমান দিওঁ। মই চেনি অকণমান দি দিম, মানে কালাৰ হ'বৰ কাৰণে মই দি দিওঁ, মানে অকণমান আৰু বেছি নহয়। এইটো দিব পাৰে, আপোনালোকে নিদিব পাৰে। মই মানে দি দিছোঁ আৰু অকণমান। মই অকণমান চেনি দি দিলোঁ, দেখাই দিছোঁ। তাৰপিছত আকৌ অকণমান ভাজি লওঁ। অলপ সময় ভজাৰ পিছতে মই যে থৈছিলোঁ বিলাহী, কাজু, পিঁয়াজৰ গোটেই পেষ্টটো সেইটো মই এতিয়া দি দিম, মানে গ্ৰেভিটো। তাতে খালি মই পানী অকণমান দি দিম আৰু আপোনালোকে দিবও পাৰে বা এনেকৈ থ'ব পাৰে। মই খালি অকণমান পানী দি দিম ইয়াত, আপোনালোকে নিদিব পাৰে, কিন্তু মই দি দিম মানে অকণমান পানী। সেইটো আপোনালোকে যদি এনেকৈও খাই ভাল পায় এনেকৈ থৈ দিব, নহ'লে পানী অকণমান দি দিব পাৰে।
এতিয়া মই মানে অকণ পানী দি দিছোঁ আৰু উতলিছে পূৰা। এতিয়া মই লেগ পিচ মই ইয়াতে দি দিম এতিয়া কাঢ়ি দিম। চাওক এনেকুৱা হৈছে মোক জনাবচোন আৰু বনোৱা যে চিকেন কাৰী ষ্টাইলটো। আৰু মোৰ যদি চেনেলটো চাই ভাল পায় তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো বজাবলৈ কিন্তু নাপাহৰিব। আৰু মোৰ যদি ভিডিঅ' চাই ভাল পায় তেনেহ'লে মই নেক্সট আৰু এটা ব্লগ অতি সোনকালে আপোনালোকৰ মাজত লৈ আহিম। চাওক কৰিছে আৰু বেছি টাইম নাই, তাৰ মাজতে আপোনালোকক মই কৰি দিলোঁ মোৰ চেনেলটোৰ কথা অলপ গৈছে আৰু অলপ সময়ৰ পাছতে মই এইটো কাঢ়ি থৈ দিম। অলপ সময়ৰ পাছতে হ'বই আৰু আজি বনোৱা মই চিকেন কাৰী। ইয়াতে মই ইলাচি আৰু লং দি দিম। এতিয়া আকৌ লৰাই দিম। এইটো আপোনালোকে দিবও পাৰে কিন্তু মই দি দিওঁ আৰু এটা আপোনালোকে মন কৰি দিবও পাৰে, মন কৰি নিদিব পাৰে। মই মানে দি দিওঁ আৰু মাংসটো হোৱাৰ আগে আগে মই দি দিওঁ। ইলাচি ডালচিনি লং তেনেকৈ অলপ বেছি অলপমান দি দিওঁ আৰু অকণমান। এয়া হৈ গ'ল, দেখাই দিছোঁ আপোনালোকক। এয়া মই বনোৱা আজি চিকেন কাৰী। আৰু কেনেকুৱা হৈছে মোক জনাবচোন, কালাৰটো কেনেকুৱা হৈছে এয়া আপোনালোকৰ মাজত মই দেখাই দিছোঁ। এয়া তেনেহ'লে আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।